গৰমৰ দিন আহিল মানুহৰ ডায়েৰিয়া হ'ব ডিহাইড্ৰেশ্যন হ'ব আৰু নৰ্মেলি আমাৰ যেতিয়া ডিহাইড্ৰেশ্যন বা ডায়েৰিয়া হয় তেতিয়া আমি কি এন্টিবায়োটিক খাম কি মেডিচিন খাম এইটোৰ ওপৰতহে বেছি গুৰুত্ব দিওঁ কিন্তু যেটো মেইন মেডিচিন ডায়েৰিয়া বা ডিহাইড্ৰেশ্যনৰ ORS সেইটোৰ কথা আমি পাহৰিয়ে যাওঁ আৰু যদি আমি খাও ইয়াক ভুল ধৰণে খাও আৰু ভুল ধৰণে খোৱাৰ ক্ষেত্ৰত কি হয় আমাৰ ডায়েৰিয়াটো ভাল হোৱাৰ ঠাইত আমাৰ বেছিহে বাঢ়ি যায় ডিহাইড্ৰেশ্যনটো বেছিহে বাঢ়ি যায় আৰু যাৰ কাৰণে হস্পিটেল এডমিশন হ'বলগীয়া হয় ইয়াৰ উপৰিও যদি কাৰোবাৰ ঘৰৰ ওচৰত হস্পিটেল নাই বা ফাৰ্মাসী নাই বা ৰাতিৰ ভাগত কাৰোবাৰ ডায়েৰিয়া হৈছে সেই সময়ত আমি কেনেকৈ ঘৰতে আমি ORS বনাব পাৰিম তাৰ ওপৰত আমি আজি এইটো ভিডিঅ'ত কথা পাতিম আপুনি যদি এই চেনেলটোলৈ নতুন হয় মই হৃদয়জ্যোতি ডেকা এজন MBBS ষ্টুডেণ্ট এই চেনেলটোৰ মাধ্যমেৰে মই স্বাস্থ্য সম্পৰ্কীয় যিবোৰ গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰ বিষয়ক মই সহজ ভাষাত আপোনালোকৰ আগত লৈ আহোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰক আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰক গৰমৰ কাৰণে ডিহাইড্ৰেশ্যন হওক বা আমাৰ ডায়েৰিয়াই হওক তেতিয়া আমাৰ যেটো মেইন মেডিচিন হ'ল সেইটো হ'ল ORS আমাৰ ডায়েৰিয়া হ'লে আমাৰ পানী যিবোৰ ওলাই যাব দেহৰ পৰা সেইবোৰৰ লগতে কিছুমান ইম্পৰ্টেন্ট আয়নছ সোডিয়াম পটাছিয়াম ক্লোৰিন এইবোৰ বাহিৰত ওলাই যায় আৰু যেতিয়া আমাৰ পানীবোৰ ওলাই যাব আমাৰ ডিহাইড্ৰেশ্যনৰ কিছুমান লক্ষণবোৰ দেখা দিব এই লক্ষণবোৰ এনেকুৱা ধৰণৰ যে আপোনাৰ মূৰ বিষাব পাৰে মূৰটো পাতল পাতল লাগিব পাৰে বহুত পানী পিয়া লাগিব পাৰে জিভা মুখ শুকাই যাব পাৰে আৰু ইয়াৰ উপৰিও হাত ভৰিৰ ছালবোৰ শুকাব পাৰে তাৰপৰি পেচাবটো কম লাগিব পাৰে আৰু পেচাব যেতিয়া লাগিব পেচাবৰ কালাৰটো হালধীয়া হৈ যায় বহুত মানুহৰ তো আমাৰ দেহৰ পৰা যদি পানীয়ে যায় আছে তেতিয়া জেনেৰেলটো আমি পানীয়ে খাব লাগে কিন্তু আমাৰ যেটো ৰেটত আমাৰ ডায়েৰিয়াত পানীটো বাহিৰত ওলাই আছে সেইটো ৰেটত আমি নৰ্মেল পানী খালে আমি দেহত আমি সেই পানীখিনি নাপাম সেই পানীখিনি শুহি ল'ব নোৱাৰিব সেই কাৰণে ORSৰ কম্পজিশনটো এনেকুৱা বনোৱা হৈছে যাতে আমি সহজতে আমি যেটো আমি পানী খাম ORSত মিক্স কৰি পানী খাম সেইটো যাতে সহজতে আমাৰ বডিয়ে ল'ব পাৰে ইয়াৰ উপৰিও যিবোৰ ইম্পৰ্টেন্ট যিবোৰ আয়নছ থাকে যিবোৰ আমাৰ লছ হৈছে সেইবোৰ যাতে ORSৰ দ্বাৰা আমি পাওঁ যদিহে আমি ভুলকে ORSটো খাওঁ তেতিয়া আমাৰ দেহৰ পৰা বেছিকে লছহে হ'ব পানীটো সেইটো কাৰণে আমি এইটো জানা জৰুৰী যে আমি কেনেকৈ ORSটো মিক্স কৰিব লাগিব আৰু কেনেকৈ খাব লাগিব আৰু ইয়াৰ উপৰি আমি যদিহে আপোনাৰ ঘৰত বা আপোনাৰ ওচৰত হস্পিটেল নাই বা ফাৰ্মাসী নাই বা ৰাতিৰ ভাগত আপোনাক ORS লাগা হৈছে ডায়েৰিয়া হৈছে তেতিয়া আপুনি ঘৰতে কেনেকৈ ORSটো বনাব পাৰিব আমি তাৰ ওপৰতো ভিডিঅ'টোত কথা পাতিম ORS কেতিয়াও এনেকৈ নবনাব যে ORSৰ যিটো পেকেট আছে তাৰ পৰা অকমান ORS লৈছে এক গ্লাস পানীত গুলিছে এনেকৈ ORS কেতিয়াও নবনায় 1 লিটাৰ পানী ল'ব এবটল 1 লিটাৰ পানীৰ বটল আজিকালি সবৰে ঘৰত থাকে সেই 1 লিটাৰ পানীত সেই পানীটো সাধাৰণতে গৰম কৰি ঠাণ্ডা হোৱা পানী হ'লে বেছি ভাল মানে শুদ্ধ পানী হোৱাটো বেছি ভাল তাতে আপোনাৰ যেটো পেকেট আছে সেই পেকেটটো ORSৰ পেকেটটো গুটেইখিনি মিলাই দিব মিলাই দি এদিনত যিখিনি ORS বনাইছে চেষ্টা কৰিব যে হেতু 24 ঘণ্টাৰ ভিতৰত খাই শেষ কৰিব যদি 24 ঘণ্টাৰ ভিতৰত খাই শেষ নহয় তেতিয়া হলে তাক নেক্সট দিনা পেলাই দিব আৰু নেক্সট দিনাৰ কাৰণে নতুনকে বনাব ORS সেই যেটো আগৰ দিনাৰ ৰৈ গল সেইখিনিকে নাখাব এনেকুৱা নকৰিব যাতে ORSটো বনাই কিনে বলে জলদি ভাল হওক বেমাৰটো সেইকাৰণে জলদি খাই দিছো তেনেকুৱাও নকৰিব আমি 2 বা 3 ঘণ্টাৰ ভিতৰত ইয়াক লাহে লাহে খাব লাগিব আৰু যদি কাৰোবাৰ ডায়েৰিয়াৰ লগত বমিও হৈ আছে তেতিয়া এনেকৈ নাভাবিব যে বমি হৈছে ORSটো ওলাই যাব খাই কি লাভ আছে বমি হোৱাৰ 10 মিনিট পিছত আপুনি ORSটো আকৌ খাওক বমি হৈছে বুলি এইটো নহয় যে আপুনি ORSটো খোৱা বন্ধ কৰি দিব কাৰণ ORSে আপোনাৰ বমিও কমাব আপোনাৰ ডায়েৰিয়াটো কমাব এতিয়ালে আমি জানিলো আমি ORS কেনেকৈ বনাব লাগে আৰু কেনেকৈ খাব লাগে এতিয়া আমি জানিম যদিহে আপোনাৰ ঘৰৰ ORSৰ পেকেট নাই হঠাৎ লগা হৈছে ওচৰত ফাৰ্মাসী নাই হস্পিটেল নাই বা ৰাতিৰ সময়ত লগা হৈছে তেতিয়া আপুনি ঘৰতে কেনেকৈ ORSৰ পেকেট ORSটো বনাব প্ৰথমে আপুনি 1 লিটাৰ পানী লওক সেই পানীত 5 চামুচ চেনি 5 চামুচ মানে পুৰা ফুল কৰি নলব সমান কৰি লব 5 চামুচ চেনি আধা চামুচ নিমখ লব তাত যদি অকমান নেমু চেপি দিব পাৰে নেমুত সাইট্ৰেট থাকে সাইট্ৰিক এসিড থাকে এই সাইট্ৰিক এসিডে কি কৰিব আপোনাৰ ওয়াটাৰটো আমাৰ বডিত ভালকৈ খুহি লোৱাত সহায় কৰিব ইয়াৰ উপৰি তাৰ পিছত আমি এইখিনি ধুনিয়াকৈ মিলাই তাৰ পিছত সেই একে ধৰণে খাব লাগিব যেনেকৈ হেতুত কৈছিলো নৰমাল ORSৰ পেকেট সেম তেনেকৈ আপুনি খাব পাৰিব ইয়াৰ উপৰি আমি এনেকুৱা কিছুমান বস্তু খাব পাৰো যিবোৰ খালে আমাৰ দেহত পানীও পাম ইয়াৰ উপৰি আমি এনাৰ্জি পাম যেনেকৈ ডাব নাৰিকলৰ পানী ডালিৰ পানী ভাতৰ মাৰ আৰু ইয়াৰ উপৰি আমাৰ ফলৰ ৰসবোৰ যদি আমি খাব পাৰো তেতিয়া হলে আমাৰ দেহত যিবোৰ পানী লছ হৈছে সেই লছ হোৱা পানীবোৰো পাম ইয়াৰ উপৰি আমি দেহত এনাৰ্জিও পাম ইয়াৰ উপৰিও ডায়েৰিয়া বা ডিহাইড্ৰেশ্যন হলে আমি কিছুমান বস্তু একেবাৰে খাব নালাগে যেনেকৈ কোল্ড ড্ৰিংকস চেনি দিয়া চাহ হওক বা কফি হওক ইয়াৰ উপৰিও আজিকালি ORSৰ নামত কিছুমান সফট ড্ৰিংকস আহিছে সেইবোৰ যদি খাই তেতিয়া হলে ডিহাইড্ৰেশ্যনৰ প্ৰবলেমটো আৰু বেছিকৈ বাঢ়ি যাব আজি আমি এই ভিডিঅ'টোত জানিলো ORS কেনেকৈ বনাব লাগে কেনেকৈ খাব লাগে আমি ঘৰতে কেনেকৈ ইয়াক বনাব পাৰো আৰু ইয়াৰ ঠাইত আমি কি খাব পাৰো
আশা কৰিলোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপুনি বহুখিনি নতুন কথা শিকিলে। এনেকুৱা ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' আগলৈও পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ যিকোনো প্ৰশ্নৰ বাবে তলত কমেণ্ট কৰক আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক।